নাওজান আছুৰ মাস্ক বিতৰণ। কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বত মহামাৰী ৰূপ লোৱাৰ সময়তে গোলাঘাট জিলাৰ ধনচিৰি মহকুমাৰ নাওজান অঞ্চলত নাওজান আছুৰ মহানুভৱতা। দৰিদ্ৰ সীমাৰেখা তলৰ যিসকল ৰাইজে এই সংকটৰ সময়ত সামান্য মাস্কখনো যোগাৰ কৰিব পৰা নাই, তেনে দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰায় 100জন দৰিদ্ৰ ৰাইজক বিনামূলীয়াকৈ নাওজান আছুৰ তৰফৰ পৰা মাস্ক বিতৰণ কৰাৰ লগতে ৰাইজসকলক সজাগ আৰু সচেতন হৈ থাকিবলৈ অনুৰোধ জনায়। তেওঁলোকক সকলোকে মাস্ক পৰিধান কৰিবলৈ অনুৰোধ জনাইছে। তাৰ ভিতৰতো আমাৰ অঞ্চলত বহুতো দুখীয়া শ্ৰেণীৰ লোক আছে, যিসকলে হয়তো মাস্কখনো যোগাৰ কৰি ল'ব পৰা নাই। সেইকাৰণে আমি নাওজান আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা দুখনমান মাস্ক যোগান কৰিলোঁ আৰু সকলোকে আহ্বান জনাইছোঁ যে সকলোৱে বজাৰলৈ যদি আহে তেওঁলোকে মুখত মাস্ক পৰিধান কৰি আহিবলৈ অনুৰোধ।